হাই ফ্ৰেণ্ডছ, আপুনি চাই আছে টেক নিউ হেল্পাৰ চেনেল। এতিয়া 12 টকাৰ মাহিলী আপুনি এটা বীমাত কেনেকৈ 2 লাখ টকা লাভ কৰিব, এইটো ভিডিঅ'ত সম্পূৰ্ণভাৱে পাব। আৰু কি ডকুমেণ্টছ লাগিব আৰু কি কেনেকৈ ফিলআপ কৰিব লাগিব আৰু ক'ত জমা দিব লাগিব, এইটো ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণকৈ পাব। বন্ধুসকল, এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰা আৰু কাষত থকা বেল আইকনটো বজাই দিয়া, কাৰণ এনেকুৱা লেটেষ্ট ভিডিঅ' আপোনালোকে সম্পূৰ্ণভাৱে এইটো চেনেলত পাব। বন্ধুসকল, এইটোৰ লগতে আৰু এটা সতৰ্কবাণী, আপোনালোকে যুদ্ধত কৰক মাদক দ্ৰব্যৰ বিৰুদ্ধে, কাৰণ মাদক দ্ৰব্য আপোনাক বহুতো ক্ষতি কৰিব পাৰে বা হানি কৰিব পাৰে। আপুনি সতৰ্ক হওক, আনকো সতৰ্ক কৰক। বন্ধুসকল চাওক, ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰম্ভ কৰোঁ। বন্ধুসকল, 12 টকাৰ বীমাত আপোনালোকে কেনেকৈ 2 লাখ টকা লাভ কৰিব, এইটো ভিডিঅ'ত আপোনালোকে সম্পূৰ্ণভাৱে পাব। বন্ধুসকল, প্ৰথমতে আপুনি সকলো বেংকৰ একাউণ্টত এইটো পাৰিব, কিন্তু যিবিলাকে বিজনেছৰ কাৰণে কাৰেণ্ট একাউণ্ট কৰিছে সেইবিলাকে নোৱাৰিব, কাৰণ বিজনেছত কাৰেণ্ট একাউণ্টত এইটো বীমা যোজনা দিয়া হোৱা নাই, যিহেতু সেইটো বিজনেছৰ কাৰণত দিয়া হৈছে। অন্যথা আৰু যিকোনো একাউণ্ট, ছেভিং, ফিক্সড, এই দুটা একাউণ্টছত আপোনালোকে এইটো বীমা যোজনা কৰিব পাৰিব, কাৰণ এই দুটা যেনেকুৱা ফিক্সড আৰু ছেভিং, এই দুটা পদ্ধতিৰে আপোনালোকে এই 12 টকীয়া বীমাটো কৰিব পাৰিব। যেতিয়া আপোনালোকে আবেদন কৰিব, আপোনালোকৰ বেংকৰ পৰা এটা কপি দিব, আবেদন কৰা কপি, যিটো আপুনি আবেদন কৰিছে। এইটোৰ লগত আপোনাৰ লাগিব পান কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট। আপোনাৰ বেংকৰ একাউণ্টৰ লগত আপোনাৰ সকলো ডকুমেণ্টছ লিংক থাকিব। যদি কিবা দুৰ্ঘটনা বা কিবা কাৰণত ক্ষতিগ্ৰস্ত হয়, তেতিয়াহে আপোনালোকে এই টকাখিনি লাভ কৰিব। বন্ধুসকল, এইটো প্ৰধানমন্ত্ৰীৰ এটা বিশেষ এটা আঁচনি। এই আঁচনিৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণকৈ লাভৱান হ'ব পাৰিব। এইটো কেনেকৈ আবেদন কৰিব, আপোনালোকে যিকোনো বেংকত আপোনালোকে একাউণ্ট কৰিছে, ছেভিং বা ফিক্সড, আপোনালোকে তাত গৈ যিটো ব্ৰাঞ্চত বা যিটো CSCত আপোনালোকে এপ্লাই কৰিছে, আপোনালোকে ডকুমেণ্টছখিনি লৈ আপোনালোকে তাত যোগাযোগ কৰিব লাগিব। তাত থকা আপোনাৰ ডিটেইলছখিনি, যেনেকুৱা আপোনাৰ এড্ৰেছ, নাম, দেউতাৰ নাম, ভিলেজ, গাঁৱৰ নাম সম্পূৰ্ণভাৱে লিখি ল'ব। তাৰপিছতে এইটো আপোনাৰ গ্ৰহণযোগ্য হ'ব, অন্যথা গ্ৰহণযোগ্য নহয়। এইটোৰ কাৰণে আপুনি প্ৰথমতে সম্পূৰ্ণভাৱে আপোনাৰ পৰা 12 টকীয়া মাহত কাটি ল'ব, আৰু পিছত আপোনালোকে 2 লাখ টকা লাভ কৰিব পাৰিব। যিকোনো বেংকতে আপোনালোকে এইটো আবেদন কৰিব পাৰিব। এইটো প্ৰধানমন্ত্ৰীৰ এটা আঁচনি, আপোনালোকে এই আঁচনি লাভ কৰক। এইখিনি আছিল ভিডিঅ'। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ লগ হ'ব নতুন ভিডিঅ'ত।